নমস্কাৰ, বৰ্তমান কামৰ জেগাত আছোঁ। নতুন বছৰ, আজি 3 তাৰিখ হয়। এয়া পংকজ আমাৰ। এয়া আমি এইটো কিটচেন হয়, এইফালে এইটো বাথৰুম হয়। অলৰেডি ৱাৰ্ডছৰ চব ফচাই হৈ গৈছে বাৰু। এইফালে এইখিনি ফচাই হৈ গ'ল বাৰু। ইয়াত এখন 6 মহলা বৰ্ড আছে, বৰ্ডৰ কলি চলি কাটি হৈ গ'ল বাৰু। নতুন বছৰ আজি 3 তাৰিখ হয়। ভালে ভালে কামবোৰ আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 31 তাৰিখ আৰু 1 জানুৱাৰী 2 জানুৱাৰী ষ্টাৰ্ট কৰি আছোঁ, কাম কৰি আছোঁ। কেচিং কেপিঙৰ কাম হয়। আৰু এইফালে ফিলিং নাই বাৰু। বৰ্তমান কেচিং কেপিঙৰ কাম কৰি আছিলোঁ এক্সেছনৰ পইণ্ট। আৰু এইফালে একুৱাগাৰ্ডৰ পইণ্টটো কেঞ্চেল কৰি দিলে বাৰু। ইয়াত একুৱাগাৰ্ডৰ পইণ্ট আছিলে, এইটো কেঞ্চেল। ধুনীয়াকৈ কাম কৰি আছোঁ। আৰু এইফালে এইটো কিটচেন হয়, ইফালে এটা ৰুম আছে। 3টা পাৰ্ট হয়, 3টা পাৰ্টত কাম কৰি আছোঁ। আৰু নতুন বছৰ সকলোকে শুভেচ্ছা থাকিল আমাৰ কামৰ ফালৰ পৰা, গোটেইকেইজনৰ ফালৰ পৰা। আৰু কোনে কোনে ক'ত ক'ত কি গ'ল আৰু কি খালে কমেণ্ট কৰি জনাই দিব। আমি যিহেতু কালি খালোঁ, পৰহি খালোঁ, 3 দিন ধুনীয়াকৈ খালোঁ। আজিৰ পৰা কাম ষ্টাৰ্ট।